স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ এই ভিডিঅ'টোলৈ। আজি এটা বিশেষ স্পেচিয়েল বস্তু এটা বনাম, মানে ভাইৰেল বস্তু এটা বনাম। মানে বস্তুটো হ'ল স্পাইৰেল পটেটো। এতিয়া মই আপোনালোকক দেখাম যে আপোনালোকে কেনেদৰে বনাব পাৰে সেইটো। মা বনাই আছে, মই দেখাই আছোঁ কেনেকৈ বনাই। চ' আমি 3টা আলুৰ বাকলি এৰাই লৈছোঁ। চ' আমাৰ স্পাইৰেল পটেটো ৰেডি হৈ গ'ল। এইটো চাব পাৰে আপোনালোকে ধুনীয়াকৈ। লগালগ বহোৱাৰ লগে লগে বহোৱাৰ ধৰি লওক 20 ছেকেণ্ডমান পিছতে তেলটো মিডিয়াম কৰি দিব। তেলটো নহয়, চৰি, ফ্লেমটো মিডিয়াম কৰি দিব। আৰু যদি আপোনালোকৰ চাট মছলা নাই, ক'লা নিমখো দিব পাৰে। চ' এতিয়া আমি এইটো টেষ্ট কৰি চাম কেনেকুৱা হয়। ভালেই।